এনআৰচিক লৈ পুনৰ বিতৰ্কিত মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ। অবৈধ বাংলাদেশী নাগৰিকে কাম কৰি আছে এনআৰচিত, সেয়ে লাখ লাখ বাংলাদেশী মুছলমানৰ নাম সোমাব এনআৰচিত। আৰু বাংলাদেশী মুছলমানৰ নাম থকা এনআৰচি মানি নলয় বিধায়ক শিলাদিত্য দেৱে। অনাৰেবল সুপ্ৰিম কোৰ্টতো অনুৰোধ কৰিছোঁ, হাজাৰা ডাঙৰকেও অনুৰোধ কৰিছোঁ যে ইমিডিয়েটলি ক্ৰছ ভেৰিফিকেশ্যনৰ কাৰণে এই 11টা জিলাত ব্যৱস্থা ল'ব লাগে, আৰু নহ'লে এই এনআৰচিত মানি লোৱাটো বহুত কষ্টকৰ হ'ব। আপুনি যিমানে কাগজ পত্ৰ ভুল থাকক শুদ্ধ থাকক, যদি ডাটা এণ্ট্ৰি অপাৰেটৰ যদি মিছাকৈ এণ্ট্ৰি কৰি দিয়ে আৰু ছুপাৰভাইজাৰক যদি থ্ৰেট দিয়ে যে আপোনাক আমি চাই ল'ম, তেতিয়া ছুপাৰভাইজাৰ যদি অসমীয়া মানুহো হয় তেওঁতো ভয়তে এণ্ট্ৰি নকৰিব। সেইকাৰণে যিমান এই চৰ অঞ্চলৰ ডাটা আছে, যিমান এই মুছলিম প্ৰধান জিলাবিলাক আছে, সেই ডাটাবিলাক বেলেগ ঠাইত লৈ ক্ৰছ ভেৰিফিকেশ্যন কৰিলে তেতিয়াহে আচল কথাখিনি ওলাব। সংখ্যালঘু অধ্যুষিত 11 জিলাত এনআৰচিৰ ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে বাংলাদেশী লোকক নিয়োগ কৰা হৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক শিলাদিত্য দেৱে। আৰু এইসকল ডাটা এণ্ট্ৰি অপাৰেটৰে বাংলাদেশী নাম এনআৰচিত সোমোৱা বুলি বিজেপিৰ বিধায়কগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে। 11টা জিলা য'ত মানে বাংলাদেশী মুছলমানৰ মেজৰিটি হৈ আছে, আপোনালোকে তাতে যদি চাই গম পাব যে যিমান কম্পিউটাৰ অপাৰেটৰ্ছ আছে তেওঁলোক হ'ল নিজে ইমিগ্ৰেণ্ট, মানে এজন ইমিগ্ৰেণ্ট আৰু এজন ইমিগ্ৰেণ্টৰ তেওঁলোকে ডিচিশ্যন ল'ব, তো তেতিয়াতো খেলি মেলি হ'বই। মই আগতেও কৈ আছিলোঁ যে আজি মাইনৰিটি লিডাৰ্ছসকলে মুখ বন্ধ কৰি বহি আছে, যিবিলাক বাংলাদেশী মুছলমানৰ এডভকেচি কৰি থাকে তেওঁলোকে আজি মুখ বন্ধ কৰি বহি আছে। কিহৰ কাৰণে বহি আছে? তাৰমানে তেওঁলোকে এটা বস্তু কনফাৰ্ম হৈ গ'ল যে তেওঁলোকৰ বাংলাদেশী মুছলমানসকলৰ নাম এনআৰচিৰ পৰা কাটা নাযায়, কাৰণ যিসকল কম্পিউটাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ্ছ আছে তেওঁলোকে গোটেই য'ত মুছলিম প্ৰধান এৰিয়াত তেওঁলোকৰ মানুহ তাত বহি আছে। আৰু এটা কথাটো হ'ল ইভেন যিটো ভেৰিফিকেশ্যন অফিচাৰো আপোনাৰ ইমিগ্ৰেণ্ট। এনআৰচিৰ উন্নীতকৰণৰ কামত বাংলাদেশী নিয়োজিত কৰি চৰকাৰে ডাঙৰ ভুল কৰিলে বুলি নিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ। কেমেৰা পাৰ্চন প্ৰতিপৰ সৈতে হিৰেণ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।